হেল্ল' গাইজ, এতিয়া মই বিয়া খাবলৈ আহিছোঁ। আমাৰ ঘৰৰ কাষৰ বিয়া, বেছি ডাঙৰকৈ পাতা নাই বিয়াখন, সৰু সুৰা বিয়া। চিনি এটা কৰি কিনে কালি দুপৰীয়া কইনা আনিব যাব। এতিয়া তিৰিবিলাকে চিনি খাবলৈ আহিছে। আমাৰ ধৰ্মত কি কি নীতি নিয়ম পালে বিয়া পাতিলে চব মই ভিডিঅ'ত দেখাম, চাই থাকিব। আজি আমাৰ আয়া নাই, বহুত দুখ লাগি আছে। মাংস চাই কিনে বাছি দিবি দাদা, মাংস দিবি দে। কি খাই আছা? খাওয়া হয় নাই? ইমান ধুনীয়াকে মেহেন্দি লৈছে, কিন্তু মোক দিছে এটা গোল। বেলেগ এটা দিলি বোলে হাত কপে, কিন্তু নিজে ললে হাত নকপে। মেহেন্দিৰ ফাইনেল লুক এইটো। লাগিল বিয়াৰ জাপ বান্ধি দিলে মোকো। আৰু এটা কথা ক'ব পাহৰিছিলোঁ, কালি আমি কইনা আনিবলৈ যাম। কালিৰ ভিডিঅ'টো পাবৰ কাৰণে মোক ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, তেতিয়া ভিডিঅ'বিলাক পাই থাকিব। মোৰ মেহেন্দিৰ অৱস্থা কাৰ কাপোৰত লাগিল। তেল দিয়া মানুহক পানী দিবৰ কাৰণে বাল্টিঙত পানী লৈ বহি আছে। পাগলে পানী কি কৰবি তই? তই আমাক কিন্তু পানী চানি নামাবি দে, মাৰাই দিম কিন্তু। মোবাইলত পানী পৰলি তই খাল্লা। কাজল গিলা কি আনছ তই? তোৰ গালত অলপমান ঘূৰি লওঁ। এইটো আমাৰ দৰা। এতিয়া দৰাক তেল দিবৰ কাৰণে বাহিৰলৈ আনি আছে। মূৰত কাপোৰ দি কিনে আনিব লাগে। দুষ্টাকে দাঙি দিছে। মুখখান দেখাও ৰ। আইও নাকানবি বাছা। মায়া কৰা অৱস্থা চা মুখখান। তিনবাৰ এইবাৰ দিম। এয়া এইটো মানুহ পানী আনি এই 3 নম্বৰ বাৰত শেষ আৰু তেল দিয়ে।
পানী পৰি দৰাৰ বাপেকৰ অৱস্থা চাওঁ এতিয়া দৰাই মেহেন্দি লগাই আছে। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। কালি আমি কইনা আনিবলৈ যাম আৰু কালিৰ ভিডিঅ'টো চাব আপোনালোকে আৰু তাড়াতাড়ি মোক ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়া ভিডিঅ'বিলাক পাই থাকিব।